নমস্কাৰ সকলোলৈকে। আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ৰাতিপুৱা উঠি মানে গা পা ধুলোঁ, চাহপানী খোৱা হোৱা নাই বাৰু। চাহপানী খাম, ময়ো একো খোৱা নাই, কিন্তু বৰষুণ দি আছে বহুত দিনৰ 3 দিনমান হ'ল বৰষুণ দিয়া। বাহিৰলৈ ওলাব নোৱাৰা হৈছে, মানে চোতাললৈ যাব নোৱাৰা হৈছে। বাৰীৰ ফালেতো বৰষুণৰ পানী একেবাৰে বানপানীৰ নিচিনা হৈ গৈছে। আকৌ আমাৰ যিহেতু নদী কাষৰীয়া অঞ্চল, পুঠিমাৰী নৈৰ কাষতে ঘৰ, তো বানপানী হ'বই চাগে, কি হয় নাজানো। আৰু বানপানী হ'লেতো কিমান ডাঙৰ সমস্যা হ'ব নাজানো, ময়ূৰো সৰু হৈ আছে। কি হয় দেখা যাব বাৰু। ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ভিডিঅ'টো শেষলৈকে চাব। তো শেষত কমেণ্ট কৰি জনাব কেনেকুৱা লাগে ভিডিঅ'টো। তো চাই থাকোঁ ভিডিঅ'টো। ক'ত যোৱা তুমি? তুমি এইটো হা অমনু, মই তোমাক ক'ত মাৰছোঁ? দুখ পাইছা নেকি? অমনু, মাম কোনফালে দেখাইছ? অমনু, তাড়াতাড়ি আ। টাটা।